দেৱজিৎ চাংমাই অসমৰ চলচ্চিত্ৰ জগতৰ এজন গৌৰৱোজ্জ্বল নক্ষত্ৰ। তেওঁ এগৰাকী বিশ্ববিখ্যাত শব্দযন্ত্ৰী, যিয়ে নিজৰ মেধা আৰু কঠোৰ পৰিশ্ৰমেৰে মুম্বাইৰ মায়ানগৰীত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ মুম্বাইৰ ৰাজকমল কলা মন্দিৰ ফিউচাৰ ৱৰ্কছ ষ্টুডিঅ'ত কৰ্মৰত। দেৱজিৎ চাংমাইৰ জন্ম হৈছিল 1974 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰীত। তেওঁৰ পিতৃৰ নাম গোপীনাথ চাংমাই আৰু মাতৃৰ নাম হিৰণ্য চাংমাই। 2007 চনৰ 23 এপ্ৰিলত দেৱজিৎ চাংমাই শিৱসাগৰৰ জীয়ৰী বৰ্ণালী চাংমাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে, যাৰ নাম ঋদ্ধিমান। তেওঁ নিজৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা শিৱসাগৰত গ্ৰহণ কৰিছিল। 1996 চনত তেওঁ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ পৰা শব্দ গ্ৰহণ আৰু অভিযান্ত্ৰিক ছাউণ্ড ৰেকৰ্ডিং এণ্ড ইঞ্জিনিয়াৰিং বিষয়ত 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। 2002 চনত অমৃত প্ৰীতম দত্তৰ সৈতে তেওঁ মুম্বাইলৈ ৰাওনা হয়। 2001 চনত মুম্বাইৰ কৈলাশ কমল ষ্টুডিঅ'ত তেওঁ শব্দযন্ত্ৰী হিচাপে কাম আৰম্ভ কৰে। তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল প্যাৰ কা ছাইড এফেক্টছ বোলছবিখনৰ জৰিয়তে। এতিয়ালৈকে তেওঁ 60খনৰো অধিক ছবিত কাম কৰিছে, যাৰ ভিতৰত কমিনে, ডন 2, ৰীমা কাকতিৰ তলাছ, চলো দিল্লী, হিৰোইন, আইছা, প্ৰীতি জিন্টাৰ ইশ্ক ইন পেৰিছ, বৰফি, হাইদৰ আদি উল্লেখযোগ্য। তেওঁ বহুকেইখন জনপ্ৰিয় অসমীয়া আৰু হিন্দী ছবিত শব্দ সংযোজনৰ কাম কৰিছে। তাৰে ভিতৰত জীৱন বাটৰ লগৰী, মাছ ৰাতি কেতেকী, ভগা খিৰিকী, ৰত্নাকৰ আদি অন্যতম। হিন্দী ছবিত তেওঁ ৰং দে বসন্তী, ইস্কিয়া, বৰফি আদিত সফল শব্দ সংযোজন কৰিছে। দেৱজিৎ চাংমায়ে তেওঁৰ অসাধাৰণ কৰ্মৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2011, ইস্কিয়া ছবিৰ বাবে শ্ৰেষ্ঠ শব্দ সংযোজনৰ বঁটা, অপ্সৰা ষ্টাৰ গিল্ড বঁটা 2013 বৰফি ছবিৰ বাবে, আইফা বঁটা 2015 হাইদৰ ছবিৰ বাবে, অসম গৌৰৱ বঁটা 2024 অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা অন্যতম সন্মানীয় অসামৰিক বঁটা। দেৱজিৎ চাংমাই কেৱল এজন সফল কাৰিকৰী শিল্পীয়েই নহয়, তেওঁ অসমৰ বহু উদীয়মান যুৱক যুৱতীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। নিজৰ একাগ্ৰতা আৰু সাধনাৰে তেওঁ প্ৰমাণ কৰি দিছে যে সপোন খেদি ফুৰিলে এদিন সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰি। তেওঁৰ এই যাত্ৰাই অসমীয়া চলচ্চিত্ৰ শিল্পক বিশ্ব দৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে।